আপা আছে আপি নাই কৈছে হেল্ল' গাইজ এতিয়া ৰাতিপুৱা প্ৰায় 4টা বাজিছে 4টা বজাই নাই 3:30মান বাজিছে আৰু মই এতিয়া ৰেডি মানে এডোখৰলৈ যাব লাগে এইফালে বাহিৰফালে আপোনালোকে চাব পাৰে কিমান আন্ধাৰ হৈ আছে দেখিছেনে মই এডোখৰলৈ যাবলৈ ৰেডি হৈছোঁ এইবাৰত নহয় ব্ৰহ্মপুত্ৰ ইটো ছাইডে যাম ক'ত যাম এতিয়া আপোনালোকক নকওঁ আৰু অকলে মই নহয় মোৰ লগত আৰু 4জন মানে টোটেল 5জন যাম মোৰ লগত পৰাগো যাব আৰু কেচেৰুগুৰিৰ পৰা মানে ওচৰ গাঁওখনৰ পৰা আৰু এজন ল'ৰা আহি আছে সি আহি পোৱাৰ লগে লগে আমি ঘৰৰ পৰা ওলাম একদম পূৰা ৰেডি হৈ আছোঁ দেখিছেনে পূৰা ৰেডি হৈ আছোঁ সি আহি পোৱাৰ লগে লগে ঘৰৰ পৰা ওলাই যাম ক'ত ওলাই যাম আপোনালোকে চাই থাকক আৰু এতিয়া গাড়ীখন উলিয়াই বৰষুণ দি আছে আৰু আন্ধাৰে মুন্ধাৰে আহি পাই গ'লহি দীপক আৰু এতিয়া দুইটা যাওঁ ক'লৈ যাওঁ এতিয়া নকওঁ ব্ৰহ্মপুত্ৰ এইটো ছাইডলৈ যাওঁ বৰষুণ দি আছে তিতি বৈ আহি আছোঁ কৈ দিয়ক ৰখ দেই যাওঁ আমি এতিয়া ক'লৈ যাম গৈ আছোঁ ক'লৈ গৈ আছে এতিয়া নকওঁ কোনেও নকয় গম পাইছে নকয় এইটো এটা ওলাই ৰখি আছে এইটো এতিয়া আহি গ'লো গোটেইকেইটা এইটো বহিছে আৰু গোটেইকেইটা এতিয়া ব্ৰহ্মপুত্ৰ এপাৰ নোৱালি গাঁৱলৈ যাম আমি এতিয়া আমি অলপ আগত গৈ পিনি পামগৈ বগীবিল এতিয়া এডোখৰ নাম চাম নাজানো গোটেইকেইটা ৰাতিপুৱা এডোখৰ টঙানি বুলি কয় বোলে গোটেইকেইটা এতিয়া ৰাতি চাগে মুখ চুখবিলাক দেখা পোৱা নাছিলে কোন কোন আহিছে এতিয়া এবাৰ এইকেইটা এতিয়া কি কৰিবলৈ আহিছোঁ কৈ দিয়ক বৰষুণ আকৌ আহিলে এতিয়াও নকয় পিকনিক খাবলৈ আহিছে বা পিকনিক এটা আয়োজন কৰি আছে কোনোবাই পিকনিক খাবলৈ নহয় কিন্তু আপোনালোকে এতিয়া নকওঁ ক'লৈ আহি আছোঁ এইটো হৈছে জগন্নাথ মন্দিৰ ডিব্ৰুগড়ৰ আৰু আপোনালোকক ঘূৰি আহোঁতে ভালকৈ দেখাম সোমাই পিনি ইয়াত ফাইনেলি আমি পাই গ'লো সেই যিডোখৰলৈ আহিম বুলি ভাবিছিলোঁ ঠাইডোখৰ এতিয়া কৈ দিয়ক এতিয়াও নহয় নহয় এই গোটেইকেইটা আহিছে দৌৰিবলৈ টেঙাখাটত আছোঁ এতিয়া আমি এক্সাৰচাইজৰ যিটো দৌৰ হ'ব দৌৰত আমি ভাগ ল'বলৈ গোটেইকেইটা আহিছোঁ আৰু এহেঁতি কৈছে বাঘৰ লেখীয়াকৈ দৌৰিম আৰু ঘোঁৰা লেখীয়াকৈ জঁপিয়াম বুলি কৈছে নাজানো কি হয় কিন্তু আগত আমি যিডোখৰত দৌৰিব লাগিব মানে তাত লাইন পাতিটো দেখি আহিছোঁ আৰু এতিয়া আমি জেৰক্স কেইটামান কৰিব লগা আছে সেইকেইটা ইয়াতে কৰি ল'ম বুলি আহিছোঁ ইয়াতে পালোহি এতিয়া আমি সোমাই গুচি আহিলোঁ টেঙাখাটৰ যিটো মানে বেটেলিয়নৰ ছাউনি বুলি কয় অসমীয়াত কেম্পৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইটো এটা আছিলে ট্ৰেক আগতে এইটো কিন্তু বোকা হৈ যোৱাৰ কাৰণে এতিয়া ইয়াত দৌৰিব দিয়া নাই ভিতৰত বেলেগ এটা ট্ৰেক আছে কৈছে তাতে দৌৰিব দিব চাওঁ কি কৰিব পাৰোঁ বাঘৰ নিচিনাকৈ দৌৰিম বুলি আহিছোঁ মনত হেঁপাহ আৰু এইবোৰ ল'ৰা এনেকৈ লাইন পাতি ৰখি আছে দৌৰিবৰ কাৰণে আৰু আমিও আহি পিনি ইয়াতে লাইন পাতি দিলোঁ এটা দুটা নহয় একদম পূৰা শ ল'ৰা মানে এনেকৈ আৰু এয়া চাওক দৌৰ আৰম্ভ হৈ গ'ল গোটেইখন দৌৰি আছে এটা গ্ৰুপকৈ দৌৰিব দিছে এটা গ্ৰুপে দৌৰি আছে ইয়াৰ পিছত আমাৰো আছে দৌৰিবলৈ কিন্তু এতিয়া আমাক দৌৰিবলৈ দিয়া নাই প্ৰথমতে সেইটো ট্ৰেকত দৌৰিবলৈ দিছিলে একদম পূৰা বোকা তাৰপিছত সেই ভিতৰটোত মানে হেৰি কৰি দিলে ওচৰতে জঁপিয়াই আছে মোকে মাৰা আৰু এতিয়া আমি কি হ'ল তাত ফেল চেল কৰি আহিলোঁ এজনে পাছ কৰি ল'ব ইও পাছ কৰিলে আৰু এটা এডোখৰত আছে খালী মই ফেল কৰিলোঁ আৰু গোটেইকেইটা ফেল চেল কৰি আহি পিনি এটা খাই লওঁ বুলি ভাবিছোঁ দগৰি ইহঁতে খুৱাম বুলি কৈছে পাছ কৰাকেইটা খুৱাম বুলি পৰাগ চাওক এইজনক চাওঁ ৰাক্ষস মানুহৰ ৰাক্ষস কথা
চব টেষ্ট এই দালিখিনি টেষ্ট কৰক দালি টেষ্ট কৰক আৰু ফাইনেলি এই ফেভৰেট পৰ্ক চিকেন ইহঁতে মাছ খাব এটা বস্তু দেখিলোঁ এইটো আগৰ পৰা দেখি নাপালোঁ সেইটো কাৰণে ৰেকৰ্ড কৰিবলৈ নাপালোঁ গৰু গাড়ী বহুত বছৰ নহয় মই জন্মৰ পৰা দেখি পোৱা নাই আৰু আহি আমি পাই গ'লোঁ সেই জগন্নাথ মন্দিৰ গোটেইকেইটা সেৱা এটা কৰি যাওঁ বুলি ভাবিলোঁ মেইন গেট এখন কিন্তু মেইন গেটখন এতিয়া বন্ধ আছে সেই গতিকে আমি এইফালেদি গৈ বোলে বাওঁ চাইডেদি সোমাব লাগিব গতিকে এইফালে আহি আছোঁ চাওকচোন কি সুন্দৰ 3D মানে প্ৰতিটো মূৰ্তি বনাই দিয়া হৈছে পুতনা শ্ৰীকৃষ্ণই যেতিয়া পুতনাক মানে মাৰিছিলে এইটো বস্তুটো চাওক আপোনালোকে এইটো যে দেখিছে এইটো মানে কি এনেকুৱা ধুনীয়াকৈ বনাইছে আপোনাৰ বস্তুটো ভালকৈ যদি লক্ষ্য কৰে ইয়াত কোনো জইন নাই বোলে তলত বনাই পিনি ওপৰত লগাই দিছে তেনেকুৱা নহয় এইটোতো সৰুৱে এইটো মন্দিৰ চাওকচোন হাই ওপৰলৈকে এই ওপৰলৈকে সম্পূৰ্ণ এইবিলাক হেৰি কৰা আছে মানে বনোৱা আছে কেনেকৈ বনাইছে ইমান ধুনীয়াকৈ বনাইছে চব আৰু ঘূৰি আহোঁতে দেখিলোঁ এয়া ৰাস্তাতে বহুত ধুনীয়াকৈ সোণোৱাল কছাৰীসকলৰ কিবা এটা অনুষ্ঠান পাতি আছে আৰু ভাবিলোঁ গোটেইকেইটা এপাক সোমাই যাওঁ আৰু সোমাই পিনি এটা বস্তু দেখিলোঁ যিটো আগতে মই কেতিয়াও দেখা নাই এইটো চাওক সোণোৱাল কছাৰীসকলৰ যিটো মেইন অনুষ্ঠান তাৰমানে হাইদাং বিহু এই হাইদাং বিহুটো দেখিলোঁ আপোনালোকেও চাই লওক হাইদাং বিহু সোণোৱাল কছাৰীসকলৰ ঘাই উৎসৱ মানে মেইন উৎসৱ এইটো হৈছে হাইদাং এই হাইদাং এয়া বাইদেউহঁতে বিয়াত মানে একদম ফূৰ্তি কৰি ইয়াত এইবিলাক বেগ বিক্ৰী কৰি আছে ধুনীয়া ধুনীয়া ই এটা ল'ব লৈছে বাইদেউহঁতক মোক দেখি এইটোৱে অনুভৱ হ'ল যে বাইদেউহঁতৰ আপা নাই যেন লাগিছে আপা আছে আপি নাই কৈছে লৈ লওঁ মই এতিয়া কিবা এটা কৰিব লাগিব কেছ নাই গতিকে কিবা এটা কৰিব লাগিব